নমস্কাৰ। আজি আপোনালোকলৈ কোনো কবিতা লৈ অহা নাই। ক'বলৈ লৈছোঁ সকলোৰে প্ৰিয় উপন্যাস কাঞ্চন বৰুৱাদেৱৰ অসীমত যাৰ হেৰাল সীমাৰ কেইটিমান ভাল লগা শাৰী। পুনৰ চকু মেলি সন্মুখত যিখন ঠাই দেখিলোঁ তাক বৰ্ণনা কৰিবৰ ভাষা নাই, শক্তিও নাই, পৃথিৱীৰ শ্ৰেষ্ঠ শিল্পীৰো সাধ্য নাই এনে এখন অপূৰ্ব সুন্দৰ অমৰাপুৰীৰ কল্পনা কৰিব পাৰে। এনে কোনো কবিও নাই যি ইয়াৰ অনুপম ৰূপৰাশিক বৰ্ণনা কৰিব পাৰে। আমাৰ সোঁৱে বাৱে সন্মুখলৈ দুয়োপাৰে চকুৰে মনিব পৰা সীমাহীন সমতল ঘাঁহনি, চৌদিশে কেৱল ফুল আৰু ফুল। জগতৰ নানা ৰঙৰ, নানা জাতৰ, নানান আকৃতিৰ সোপাকে আনি যেন কোনোবাই ইয়াত যতনেৰে ৰচি থৈছে এখন মায়াময় কুসুম কানন। ঠায়ে ঠায়ে দুই এজোপা ওখ ওখ গছ, তাতো ফুল। ঠায়ে ঠায়ে সৰু পুখুৰীৰ দৰে গোট খাই থকা পৰিষ্কাৰ একোডোঙা পানী, তাৰ দাঁতিতো ফুল। ঠায়ে ঠায়ে দলিচাৰ দৰে নিমজ চিকুণ সেউজীয়া ঘাঁহনি। এই সকলো ফুল, পানী, গছৰ দাঁতিয়ে দাঁতিয়ে বতাহত, ফুলত, আকাশত, ৰ'দৰ পোহৰত চিকমিক কৰি থকা পাখি মেলি উৰি ফুৰিছে লক্ষ লক্ষ ৰং বিৰঙৰ সৰু ডাঙৰ নেদেখা নভবা ধুনীয়া ধুনীয়া চৰাই, পখিলা, ভোমোৰা, মৌ-মাখি। অসীম ধৰাৰ সীমাহীন নিৰ্মল আকাশৰ তলত জীৱনত এই প্ৰথম অন্তৰৰ পৰা সৰল নিষ্কলুষিত আন্তৰিকতাৰে লক্ষ লক্ষবাৰ সেৱা জনালোঁ সেইজনাক যিজনাই আমাক আমাৰ এই পৃথিৱীখনক সৰজিলে। মানুহে সৃষ্টি কৰিব পৰা, কল্পনা কৰিব পৰা সৰ্বশ্ৰেষ্ঠ সৌন্দৰ্য। মোৰ চাৰিওকাষৰ দেশখনৰ ওচৰত যে কিমান ক্ষুদ্ৰ, কিমান তুচ্ছ তাক আজি উপলব্ধি কৰিছোঁ।